ওরে বাবা अनलिमिटेड ठंडा 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 पानी से हम नहाना नहीं है लेकिन हाथ बोरी धोता है और माथा में पानी देता है इनके ठंडा जाएगा है ठंडा से हम नहीं गा धोता है लेकिन हाथ बोरी धोता है रेगुलर के बापा ক'ৰবাত যা নেকি যাওঁৱে তো ৰোৱা আৰে বাই তই জানাই দেখোন মই এটা থাৰাচিঙীয়া বাংনা য'তে ৰাতি ত'তে কাটি কে অলপ চকৰ ফালে ওলাই যাওঁ তোৰ কিবা আনব লগা আছে নি আছিলে বাপা মূৰত ঘঁহা তেল নাই চাবোন নাই মুখত ঘঁহা ক্ৰীম নাই একোৱে নোহোৱা হৈছে ঘৰত হ'ব দেই মই আহোঁতে চব লৈ আহিম এতিয়া মই যাওঁ ৰচোন ৰ তেৰি পিছফালৰ পাই আৰু জতৰা বৈ আগত দিয়া কৌ পিছফালৰ পে নহয় তই কিন্তু সেই জুই লগা ঘৰখনৰ লগত কাজিয়া নালগিবি যাই দে বাপা সেই কাৰ ঘৰত জুই লগাৰ কথা কৈছা হে ভাই সেই কাৰ ঘৰত জুই লাগছি পানী উঠছি এগলা ফায়াৰ বেগ এয়াৰ বেগ আছে নহয় চৰকাৰৰ ঐ তই আদাল ভাও ধৰি মাদাল নুকুবাবি তোৰ সেই কেকৰি হাতীটোৰ ঘৰৰ মানুহ মুখাৰ কথা কৈছো সিহঁত তাঁতশালৰ জোত লগা সূতা আৰু কেকৰি হাতীটোতো আৰু জোত লগা সূতা এ ভাই এই শুনচোন তই যাকে যিমান গালি পাৰা আই এম এলো বিকোৱাজ মোৰ আপকামিং মিছেছক এনকে গালি চালি নাপৰবি মোৰ অন্তাৰত ৰাউণ্ড কিক মাৰা আন পায়ে বা মোৰ গোসাই কোনে কোন তোৰ আপকামিং মিছেছ কোন কেকৰি এ ভাই তই যাকে যেমান গালি পাৰা পাৰ কেকৰিক কিন্তু তই এটাও গালি নাপৰবি দেই তাক গালি পাৰলি নহয় ভাই মোৰ কলজিয়াখানত তাক গজালেদি বিন্ধে দিয়ে আন পাৱে বা বাপা তই এই জলহস্তিটো কি ভাল পালি খবৰদাৰ বুলি কৈছো সিহঁতৰ চোতালত তই ভৰিও নেদবি সিহঁতক মই অভিশাপ দিম বোকা লাগি লাগি মৰক সিহঁত আৰু তাই পচি পচি মৰক হেই ষ্টপ ষ্টপ কি বাৰে বাৰে কেকৰিক তই এনকে অভিশাপ দি থাকা বিনা দুখী মানুহ এটাক মোৰ নাম গুণ্ডা খং উঠলি কিন্তু হৈ যাওঁ মই গুণ্ডা কেতিয়াবা তোক মাৰ্ডাৰ কৰি মই পাপৰ ভঁৰাল চপে ল'ম গম পাবি তাক এনকে গালি পাৰি নাথকিবি ননচেন্স বুঢ়ী গাল মোৰ বাপ্পা ই তাৰমানে মোতকেও সেই হাতীটোকে বেছি ভাল পাৱে চাম নহয় তোকো মই পেৰি মুইটো কেনকে আনি মোৰ ঘৰত চপেই লোৱা ময়ো বাচি থাকিম নহয় দি আছো ৰ মজা পালি পিঠি উধাৰ ঘৰত মচু মই এনকে সমিতৰ নিবেদন এই যে অহা মাহৰ আমুক তাৰিখে বিয়া বুলি চিঠিখন প্ৰিণ্ট কৰি দিয়ক আকৌ ৰবা চিঠিখনত দৰা নামটো কৰবাত কটা কটা যায় বুলিহে চিন্তা হৈছে এক মিনিট এতিয়া সেইটো চিন্তা আকৌ আছে নে আছে বুইছা চিন্তা নহয় টেনচন 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 আকৌ টেনচন কি হ'ব কুমাৰৰ টেনচনে টেনচন এই লিলি নহয়নে ৰ মাত দি চাওঁ ঐ লিলি ৰখাচোন মোক মাতিছে খুৰী তোমাকে মাতিছো মোৰ ল'ৰাটোক ভাল পাইছিলা সেইটো ঠিকে আছে কিন্তু তাক জেলৰ ভাত খুৱাব খুজিছিলা যে কিয় আৰে সকলোৱে মোক কিয় ভুল বুজি আছে মই সেইটো কথাই গম পোৱা নাই এবাৰতো মোৰ কথাও ভাবি চাওঁ তোমাৰ কথা ক'লেহে জানিম তুমিতো চহৰৰ ল'ৰাৰ লগত এতিয়া বিয়া হৈ যাবা কিন্তু এতিয়া মোৰ ল'ৰাৰহে জেলত যোৱাৰ দাগটো লাগি থাকিল আৰে দাগটো মোৰ গাতো লাগিছে থোৱাহে তোমাৰ দাগ তোমাক মই সাৱধান কৰি দিলোঁ ভৱিষ্যতে যাতে মোৰ ল'ৰাৰ ফালে কেৰাকেও নোচোৱা নাচাওঁ দিয়ক চিন্তা নকৰিব জীৱনটো ধ্বংস কৰি দিলা মোৰ ল'ৰাৰ বদমাছ ছোৱালী চাওঁ আঁতৰ হওক মই বদমাছ ছোৱালী নিজৰটো হ'লে ভাল এনেকুৱা মাক দেউতাকক মই হেইট কৰোঁ নিজৰটো দুখে দেখা নাপায় বেলেগৰটোহে দেখা পায়
গোটাই দিনটো পুৰা পেট ভৰে খাইছোঁ একদম ইটা ৰাতি খাম কোনোবাই খালেও খাব নাখালেও নাই মোৰ আৰু কিনো আহে যায় বেলেগে বাহিৰত পেটটো টন্তই নকৰি আহি এনেকে ঘৰত পেক পেকে থাকলি কি হ'ব আমি কাকো সোধা নাই নহয় ইটো আপল আনছো না একদম খাই কিনে পুৰা দেহাতত বল আহি যাব হতৰা জীয়াকে মোক লগ পাইছে বাটত লগ পাই কিনে কৈছে মেলকাই তই গধূলি আহিবি আৰু এই বুলি কৈছে তাতে খাবা মাতছে আৰু যাব লাগিব ইমান ভাল পাই নে ছোৱালীবিলাকে মোক যোনী যি খাই থাকক যোনী জকে যাই থাকক যাকে চাই থাকক মইতো কাকো খুজিব জানাই মই এগিলাখান কৈ একো লাভ নাই মই কাকো কথা শুনোৱাও নাই চাহে ভাতে মাছে মাংসয়ে পুৰা পেট তুলতুলীয়া কৰি লৈ আহিছং মই নিজকে কৈছং কাৰোবাৰ যদি কথা শুনি কিনে জিভাৰ পানী পৰছে মই এতিয়া কি কৰিব লাগিব বেলেগৰ বস্তু দেখা পাই জিভাৰ পানী পৰা জাতৰ বিধৰ মই নহয় সিমে লভিয়াপি নহয় এই বুঢ়াৰ বস্তু হেনি আমি মইয়ে খাওঁ নেকি খাওঁ লাগছে কি কৰোঁ মানুহবিলাকে বা কি ভাবি আছে জিভাৰ পানী পুৰা পৰছে কিজানি এইটো কি ইটো আনছো আৰু আছে কমলা দুটা ডিমা আনছ একদম ৰাতি মাৰি দিম কি কৰা নামাতা মানুহ বস্তু কিয় খাইছা লাজ না টুপিধৰ ক'ত যাওঁনো কলৈনো যাবি কাম বিচাৰি ওলাইছো আছো না বহ তোৰ কথা এটা গম পাইছো কি কথা তই বোলে বিয়া পাতিলি ভাবিছো নিজৰ বিয়াটো নিজেই পাতিব লাগিব নহ'লেনো মোক বিয়া পাতি দিয়া মানুহ কোন আছে তোৰ কথাটো মই বুজি পাইছো কিন্তু তই ছোৱালীজনী বৰ বেয়া পচন্দ কৰিলি তাই কি বেয়া তাই আমাৰ ঘৰৰ লগত একেবাৰে নিমিলে সেইবাবে বাদ দে তই তাই বাদ দে বুলি ক'লে সকলো পাহৰিব নোৱাৰি নহয় পাহৰিব লাগিব তই তাক পাহৰিবই লাগিব নহ'লে তোৰ জীৱনটো ধ্বংস হৈ যাব ধ্বংস হওক শেষ হৈ যাওক মোৰ জীৱনটো তথাপি মই তাইক পাহৰিব নোৱাৰো মই তাইকে বিয়া পাতিম হলতো ই বৰ বেয়াকৈ প্ৰেমত পৰিল তাইক তাৰমানে বিয়া পাতিবই মৰ যেনেকে মৰা তেনেকে বাহ বিৰাট আৰাম ন কিবা এটা চাই আছিলো এনেকুৱা আৰাম কিন্তু দেখাই নাছিলো ন মানুহৰ আৰাম কৰিব লাগে হেৰি নহয় কথা এটা হ'ল নহয় বিয়া ওচৰ চাপিলহি তোমাৰ বিয়াৰ খৰচ কৰোঁতে মোৰ তলি ফুটিল তলি ফুটিল পিছে তোমাৰ এই চেক বোলা বস্তু এটা আছিল নহয় সেইটো খা খাব নাই চেক মানে কোনটো চেকৰ কথা ক'লে এই কিবা চেক এই নোট যে পাই ভৰাই দিলে আপুনি মানে চেকখন পোৱাই নাই নেকি নাই পোৱাটো কি আপোনাৰ নাম নগেন মাষ্টৰ নহয় জানো হয় মইতো নগেন মাষ্টৰ বুলি চেকখনত লিখিয়ে দিলো মাষ্টৰ বুলি উপাধি লিখি দিলা নগেন মাষ্টৰ বুলিতো লিখি দিলো উপাধিটো গুৱাহাটীত পঢ়া শুনা কৰা শিক্ষিত ল'ৰা এটাই মোৰ উপাধি নগেন মাষ্টৰ লিখি দিলা কাক টুপি পিন্ধাব আহিছা টুপিটো পিন্ধিবই লাগিব কাৰণ টপা মূৰত টুপি নিপিন্ধিলে বেয়া লাগিব মইতো ভাবিয়ে থৈছো বিয়াত ধুনীয়া সাজ এযোৰ লগতে টুপি এটা দিমে বেছি উল্টা পুল্টা কথা কৈ নাথাকিবা বুজিছানে নাই তোমাৰ টুপি মই বাহিৰ কৰিম যদি মই টকা পইচা নাপাওঁ বিয়াৰ আগে তোমাক মই দিগদাৰ কৰি দিম কৈ দিছো চাফা কথা চুলি খুৰাই তোমাক ওলোটাই টুপি পিন্ধাই দিম কৈ দিছো দেউতা এনেকে হ'ব লগা জোৱাইজনক দাবী ধমকি দি কিয় কৈছে মৰমত হওক না তেতিয়াহে বুজিম উঠা উঠিয়েতো আছো ষ্টেণ্ড আপ ইয়াত নহয় তলত মানে নামিব কৈছে বেছি কষ্ট দিব খোজা নাই তোমাৰ আৰামে মোক হাৰাম কৰি দিছে বুজিছা হয়নে কাইলৈৰ ভিতৰত যদি মই পইচা নাপাওঁ তেনেহ'লে তোমাৰ বিয়া কেনচেল চাফা কথা আপুনি নোৱাৰে আপুনি সেইটো কৰিবই নোৱাৰে কাৰণ আপোনাক মই শহুৰ দেউতা বুলি মানিয়ে ললো
আৰু লিলিকো পত্নী বুলি মানিয়ে ল'লো বা গাঁৱৰ ৰাইজে গম পালে বাকী পৰ্বটোহে বাকী হয় আছে নেকি আৰু যদি সেইটো নহয় আপুনি পটনামৰ ভাগি হ'ব লাজত পৰিব লাজ লাগিলে বুইছা লাগিছে বৰ লাজ লাগিছে নাকত লাজ লাগিছে আপোনাৰ আজিকালি মানুহে লাজক ভয় নকৰে বুইছা হয় নেকি? যদি কাইলৈৰ ভিতৰত এইটো নাপাও নহয় তোমাৰ বিয়া লগে লগে কেনচেল কৈ দিলো বুজিলা আণ্ডাৰষ্টেণ্ড টেন যেন তেন কাণ কলা কৈ দিব দেই কি বিপদত পেলালে মোক আকৌ এতিয়া মই পইচা ক'ৰ পৰা যোগাৰ কৰোঁ বাৰু কি কৰোঁ কি কি কৰে ভাই আৰে তোৰ লগৰটোৰ লগত তাই কেতিয়া পলাই গ'ল অঁ তাই কোৱা মতে তাইৰ মই ফাৰ্ষ্ট এণ্ড লাষ্ট অঁ সেই মোৰ চোৰ বেয়া কৰি দিলি আৰু ঠিক আছে দে হ'ব দে ৰাখচোন এতিয়া অ'কে হেল্ল' ক'ত আছা তুমি মোৰ ভতিজাৰ যদি কিবা হয় নহয় আৰু চিনি পোৱা নাই মোক গাঁৱৰ জোঁৱাই দেখোন বিয়া পাতিব ওলাইছা বোলে নক'ব আৰু আপোনালোকৰ আশীৰ্বাদত কৃষ্ণ এইভাগ কৰিবলৈ ওলাইছোঁ আৰু বুজিছো চব বুজি পাইছো মই কিন্তু এটা কথা দেই কি কথানো লিলিয়ে কিন্তু এইটো বৰ বেয়া কাম কৰিলে মাষ্টৰকো মই বেয়া পাইছো মানুহে ইমান বেয়া চিন্তা কৰিব নাপায় দেই এক মিনিট মানে কেছ দিয়াৰ কাৰণে আপুনি বেয়া পাইছে নেকি বেয়া পাইছো মই কিয় এনেকুৱা কাম কৰিব লাগে কোৱাচোন নক'ব আৰু বুজিছে সি লিলি পলুৱাই নি ভুল কাম কৰিছে বুজিছো কিন্তু এটা কথা নহয় প্ৰেম কৰাটো জানো ভুল আৰে মোৰ ভতিজাৰ যদি কিবা এটা হৈ গ'লহেঁতেন কি হ'লহেঁতেন তুমিয়ে কোৱাচোন এতিয়া ওলাল নহয় টেনশ্যন ল'বলৈ কি আছে মোক নলওঁ টেনশ্যন মই টেনশ্যন লোৱা মানুহেই নহয় কিন্তু এটা কথা নগেন মাষ্টৰক ক'বা তাৰ এতিয়া মই শত্ৰু শত্ৰু মই আৰু এটা কথা তুমি যে কি মানুহ এবাৰ পলাই যোৱা ছোৱালীজনীক তুমি বিয়া কৰাব ওলাইছা সঁচা ভাল পাওঁ আজিকালি ভাল পাবোৰ কমি গৈছে মানে সঁচা ভাল পোৱাটো কমি গৈছে সেইকাৰণে ৰাখি থলো আৰু সেইটো ঠিকেই আছে কিন্তু এটা কথা আৰু কি কথা আকৌ ময়ো আকৌ সেই মাষ্টৰ জীয়েকক ঘূৰাই নেৰো দেই মই কৈ দিলো মানে দম দিলে নেকি বাৰু এই বুলিয়েই ভাবিব পাৰা ঠিক আছে মই আহোঁ যাওক ভালকে যাব বোকা আছে পৰি যাব মানে কামত আকৌ মই বৰ বেলেগ দেই কথাটো হৈছে কি মই আকৌ ঘূৰাই নেৰে ফাৰুককে যাব ফাৰুক সুবিধা দেখোন মদৰ নিচাত ভাল কথাই কৈ গ'ল যা যি কৰ কৰি থাক মই এইবোৰ খাতি কৰা মানুহ কুমাৰ হয় কুমাৰ কৈ দিম চোৰ ঐ ছোৱালী ৰচোন কওকচোন খুৰা তোমাক কথা এটা সুধো এই নগেন মাষ্টৰৰ জীয়েক লিলি মহা বদমাছ ধুৰন্ধৰ ছোৱালীজনী তাইক চিনি পোৱা নেকি কিয় কিনো কৰিলে তাই মোৰ মাহীৰ ল'ৰা ভাইটোক তাই জেলৰ ভাত খুৱাব খুজিছিল তাই য'তে পাওঁ ত'তে নহয় এই পিঠি উঠি ঠেং ভাঙি পেলাম মই হয় নেকি মই আহিছোঁ দিয়ক এই ৰ'বাচোন ৰ'বা তুমি তাইৰ লগত মোক চিনাকি কৰি দিব নোৱাৰানে তাইক মই ভাল এসেকা দিলো হয় কিনো এসেকা দিব ইমান সহজ নে পিছে আপুনি ঠগেৰ কোন হয়নো মই ঠগেৰ পেহাক মই আৰু দেখাত খুৰী বুলিয়ে ভাবিছিলোঁ কি ক'বা মোৰ সাজবোৰ এনেকৈ আহি যায় ভাল দিয়ক পিছে তোমাৰ নাম আপুনি অথনিৰ পৰা গালি দি থকা লিলিজনী ময়েই আহিছোঁ লিলি বৰ ধুনীয়া নাম লিলি তাৰমানে